সমাজৰ নৈতিক এখন মঞ্চ আমি প্ৰত্যেকেই জানো নামঘৰ কেৱল গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰ কৰা মাধ্যমেই নহয় বা ভগৱান শ্ৰীকৃষ্ণ আৰাধনাৰ প্ৰাণকেন্দ্ৰই নহয় নামঘৰ এক গণতান্ত্ৰিক এনে মঞ্চ য'ত সমাজৰ বহু সিদ্ধান্তৰ মুখনি মৰা হয় ভাল বেয়া বহু দিশৰ আলোচনা সমাজখনে সেই নামঘৰত হোৱা নামঘৰৰ মজিয়াৰ আলোচনা সেই সিদ্ধান্ত বৰমূৰীয়াসকলে লোৱা সিদ্ধান্তৰ বাবে অপেক্ষাও কৰে এটা সময় নামঘৰ বা আদালত নামঘৰ বা সত্ৰ আমাৰ বাবে আদালত তেনেধৰণৰ এটা পৰ্যায়লৈ গতি কৰিছিল গতিকে গণতান্ত্ৰিক সেই মঞ্চখনত সকলোৱে উচ্চ নিচ কোনো ধৰণৰ জাতিৰ ভেদাভেদ নথকাকৈ সকলোৱে একেলগে নামঘৰত বহি প্ৰত্যেকটো গণতান্ত্ৰিক সিদ্ধান্ত ল'ব পৰা এটা পৰিৱেশৰ সৃষ্টি কৰিছিল গুৰুজনাই হয়তো দূৰদৰ্শী চিন্তাধাৰাৰে সেইখিনিৰ পৰিকল্পনা কৰিছিল আৰু ইয়াৰ পিছতে সেই সহনশীলতা আৰু সহাৱস্থান গুৰুজনাৰ আদৰ্শৰ অন্যতম এটা ভাল লগা কথা আছিল সহনশীলতা আৰু সহাৱস্থান আমি যদি অকণমান সেই দিশটো চাওঁ যে সহনশীলতা কাক সহ্য কৰিব লাগে এতিয়া প্ৰথমে মানুহ সহ্য কৰাৰ কথাটোৱে আলোচনা কৰোঁচোন যে মানুহ আমি প্ৰত্যেকক সহ্য কৰা অন্ততঃ ভকতে ভকতকে সহ্য কৰকচোন যদি এজনে আনজনক সহ্য কৰিব নোৱাৰে তেন্তে সহাৱস্থান কৰাটো সম্ভৱনে এটা জাতি আনটো জাতিক যদি সহযোগিতা আগবঢ়াব নোৱাৰে বা সহনশীলতা নাথাকে তেন্তে সেই জাতিটো আৰু আন এটা জাতিৰ মাজত সহাৱস্থান সম্ভৱনে এজন ভকতে আন এজন ভকতক যদি সহ্য কৰিব নোৱাৰে সহনশীলতা নাথাকে তেন্তে সেইজন ভকতৰ সৈতে সহাৱস্থান সম্ভৱনে হয়তো অসম্ভৱ হৈ উঠিব গতিকে গুৰুজনাই নিজৰ আদৰ্শত সেই কথাখিনি খুব স্পষ্টকৈ উল্লেখ কৰিছিল যে প্ৰথমে সহনশীলতা সেইবাবে এজনৰ ওচৰত শৰণ দি আমি যে সকলো ঈশ্বৰৰে সন্তান আমি এক আমাৰ পথটো দেখুৱাই লৈছিল প্ৰথমে যে আপোনাৰ মোৰ যাত্ৰা পথটো পৃথক নহয় আমি সকলো একে দিশে গতি কৰিছোঁ কাৰ ওচৰলৈ গতি কৰিছোঁ ঈশ্বৰৰ ওচৰলৈ গৈছোঁ কাৰ কাষলৈ যে পৰমাত্মাৰ সৈতে বিলীন হোৱাৰ কথা আমি পাতিবলৈ গৈছোঁ যে পৰমাত্মাৰ সেই সত্তাটোক উপলব্ধি কৰিবৰ বাবে গৈছোঁ আমি আমাক